হে ৰাধেকা ল'ৰা, ইমান ডাঙৰ সপোন নেদেখিবা, নহ'লে মুখ ঠেকেচা খাই পৰিবা। তই কৰিব নোৱাৰিবি বন্ধু, আজিলৈকে কোনেও কৰিব পৰা নাই। ভাল হ'ব কিবা 10,000 15,000 টকীয়া এটা জব বিচাৰি লোৱা নিজৰ কাৰণে। এনেকুৱা ভাব কি এচিকি টেচি কৰিব পৰা ল'ৰাইহে ধনী হ'ব পাৰিব, কাৰণ যেতিয়া সি এইবোৰ শুনিবলৈ পায় তেতিয়া তাৰ গাৰ তেজ আৰু গৰম হৈ যায়। ধনী মানুহ কেতিয়াও আকাশৰ পৰা নাহে, নাতো ভাবিবলৈ আপোনাৰ দৰে 10টা মাথা থাকে, এটাই থাকে। এটা প্ৰশ্নৰ উত্তৰ দিয়া মোক, কিমান ধনী বনিবলৈ বিচাৰিছা? বিল গেটছৰ দৰে নে আম্বানীৰ সমান, যাৰ সম্পত্তিৰ 90% দান কৰি দিলেও তেওঁলোকৰ পৰিয়ালে আৰামছে চলি যাব পাৰিব? জানিবলৈ বিচাৰিছা কি এনেকুৱা বস্তু যিটোৱে ইহঁতক ইমান ধনী বনায়? এওঁলোকৰ ভিতৰত 4টা গুণ থাকে যিটো ইহঁতক কোটি কোটি মানুহতকৈও বেলেগ আৰু কোটি কোটি টকাৰ মালিক বনাই দিয়ে। তো প্ৰথম গুণটো হৈছে ইহঁতক ইমান ধনী বনায় ধনী চিন্তা চৰ্চাই। ইহঁতৰ সপোন সদায় ডাঙৰ থাকে, এওঁলোকৰ সংগ সদায় ভাল মানুহৰ লগত থাকে, ইহঁতৰ বডিত সদায় পজিটিভিটিৰ তেজ দৌৰি থাকে। ধনী মানুহে কিবা এটা শিকাৰ মৌকা কেতিয়াও নেৰে। ইহঁতি সদায় কিবা এটা নতুন কৰাৰ চেষ্টা কৰে, নিজৰ সময় কেতিয়াও বৰবাদ নকৰে। 1 ছেকেণ্ড সময় তেওঁলোকৰ কাৰণে বহুত ডাঙৰ। দ্বিতীয়তে, ধনী মানুহে হাৰ্ডৱৰ্কৰ লগতে স্মাৰ্ট ৱৰ্কৰ ওপৰত বেছি গুৰুত্ব দিয়ে, যি সদায় নিজৰ লগত এটা টাৰ্গেট লৈ যায়। ইহঁতৰ এইটো কথা গাত নালাগে যে যিটো কাম আজি কৰি আছে তাৰ পৰা কিমান পইচা পাইছে, কাৰণ সিহঁতি সদায় এইটো ভাবি আগবাঢ়ে যে আহিবলগীয়া 5 বছৰত এই কামটো কিমান ডাঙৰ হ'ব। ধনী মানুহে সদায় দূৰৰ কথা ভাবে, তেওঁলোকে এইটো ভাবে যে যিটো ব্যৱসায় আজি কৰি আছে অহা 5 বছৰত এই ব্যৱসায়টোৱে কিমান পইচা দিব। তৃতীয়তে, ধনী মানুহে ফাল্টু কামত ধ্যান নিদিয়ে, তেওঁ সদায় সেইটো কামত গুৰুত্ব দিব য'ত তেওঁ ছাকচেছ হ'ব। তেওঁ কেতিয়াও নিজৰ সময় ফাল্টু বস্তুত খৰচ নকৰে। তেওঁ নিজৰ হাতৰ আঙুলিকেইটা মোবাইল টিপাৰ সলনি ৰিচ ডেড পুৰ ডেডৰ নিচিনা কিতাপৰ পৃষ্ঠা লুটিয়াবলৈ ব্যৱহাৰ কৰে। ধনী মানুহে চিনেমা হলত যোৱাৰ সলনি মটিভেশ্যনেল ছেমিনাৰত যোৱাৰ বাবেহে আগ্ৰহী হয়। ধনী মানুহে নিজৰ পইচাখিনি খৰচ কৰাৰ বিপৰীতে কামত ইনভেষ্ট কৰি প্ৰফিট অৰ্জন কৰাৰ বিষয়েহে ভাবে। তেওঁ তাতহে খৰচ কৰিব যি নিজৰ লক্ষ্যত উপনীত কৰাত সহায় কৰিব। চতুৰ্থ আৰু শেষ গুণটো হৈছে ধনী মানুহে হাৰ মনাটো কেতিয়াও পচন্দ নকৰে। সি বহুত চেষ্টা কৰে, যেতিয়া মানুহে তাক কয় তুমি নোৱাৰা কৰিব, তেতিয়া সি মানুহক উত্তৰ নিদিয়ে আৰু তললৈ মূৰ কৰি থাকে আৰু নিজৰ শৰীৰৰ তেজত আৰু গৰম কৰি লয়। আৰু যেতিয়া সময় আহে জিকাৰ, উইনাৰ হোৱাৰ, ধনী হোৱাৰ, তেতিয়া সি সেই চিন্তাধাৰাৰ এচিকি টেচি কৰি দিয়ে। ধনী চিন্তাধাৰা মানুহে সদায় নিজৰ খোজ আগুৱাই নিয়ে। ঠেক চিন্তাধাৰা মানুহে আৰু এই দুনিয়াখনে তেতিয়াহে জানে যেতিয়া তেওঁক এজন ডাঙৰ চেলিব্ৰিটি বা ডাঙৰ বিজনেছমেনৰ ওপৰত দেখে। যদি আপুনিও বিচাৰিছে ধনী হ'বলৈ, তেন্তে প্ৰথমতে নিজৰ চিন্তাধাৰা সলনি কৰক আৰু নিজৰ শৰীৰত একুৰা জুই লগাই লওক। জুইকুৰা তেতিয়ালৈকে নুমাবলৈ নিদিব যেতিয়ালৈকে আপুনি ছাকচেছ নহয়। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।